মৰমৰ ছাত্ৰ বন্ধুসকল, আমি ইতিমধ্যে অসহযোগ আন্দোলনৰ বিষয়ে কিছু কথা জানিলোঁ। আজি আমি আলোচনা কৰিম চাইমন কমিছন আৰু আইন অমান্য আন্দোলনৰ বিষয়ে। আহাচোন পোনপ্ৰথমে আমি চাইমন কমিছনৰ বিষয়ে কিছু কথা জানি লওঁ। 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰৰ পিছত আমি জানো যে 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হৈছিল আৰু তাৰ 10 বছৰৰ পিছত আইনখনেনো ভাৰতবৰ্ষত কিদৰে কাম কাজ কৰিছে সেই বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰি দিছিল। আৰু সেই মৰ্মে 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰিছিল। আৰু সেই কাৰণে কি হৈছিলে 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত উপস্থিত হৈছিলেহি। কোন চনত উপস্থিত হৈছিলে? 1928 চনত। কাৰ নেতৃত্বত? ছাৰ জন চাইমনৰ নেতৃত্বত। আৰু আয়োগখনত কিমানজন সদস্য আছিলে? 7জন সদস্য আছিলে। কিন্তু আচল কথাটো হৈছে সেই আয়োগখনত এজনো ভাৰতীয় সদস্য নাছিল আৰু তাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক বৰ্জন কৰিছিল। আৰু চাৰিওফালে চাইমন গো বেক, চাইমন ঘূৰি যোৱা ধ্বনিৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু অতি দুখৰ বিষয় কি জানানে? লাহোৰত লালা ৰাজপথ ৰায়, লাল বাল পালৰ এজন অন্যতম লালা ৰাজপথ ৰায়ৰ নেতৃত্বত এটা চাইমন বিৰোধী সমদল হৈছিল। আৰু তাৰ সেই সমদলৰ ওপৰত পুলিচে ইমান নিৰ্দয়ভাৱে লাঠিচালনা কৰিলে যে লালা ৰাজপথ ৰায় বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল আৰু তাৰ ফলতে তেওঁৰ মৃত্যুবৰণ হ'ল। এতিয়া চোৱা, পূৰ্ণ স্বৰাজৰ দাবী। 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়। কি হৈছে? 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত যিখন কংগ্ৰেছ অধিৱেশন হৈছিল তাতে ভাৰতীয়সকলৰ মূল আকাংক্ষা পূৰ্ণ স্বৰাজ, সেই পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। আৰু সেইকাৰণে 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। এতিয়া আহা আমি আইন অমান্য আন্দোলনৰ বিষয়ে কিছু কথা জানো। আইন অমান্য আন্দোলনৰ বিষয়ে এটা ক্লাছতে গোটেইখিনি কথা সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়। তথাপিও আহাচোন আমি জানো প্ৰধান কাৰণটোনো কি আছিল। আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণটোৱেই আছিল চাইমন কমিছন। কাৰণ আমি জানো যে কংগ্ৰেছে চাইমন কমিছনৰ প্ৰতিবাদ কৰিছিলে, কাৰণ চাইমন কমিছনত ভাৰতীয় এজনো সদস্য নাছিল। আৰু সেইকাৰণে ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক সংগঠনবোৰে ইয়াক গ্ৰহণ কৰা নাছিল আৰু তেওঁলোকে চেটকাইসকলৰ কমিছন বুলি অভিহিত কৰিছিল। কাৰণ ইংৰাজসকল বগা বৰণৰ আছিল, সেইকাৰণে তেওঁলোকে এই কমিছনখনক চেটকাইসকলৰ কমিছন বুলি অভিহিত কৰিছিল। আচলতে চাইমন কমিছনখন কিয় গঠন হৈছিল? 1919 চনৰ ভাৰত চৰকাৰ আইন অৰ্থাৎ মণ্টেগু চেমছফোৰ্ড সংস্কাৰ কাৰ্যসূচী কিমান কৃতকাৰ্য হৈছিল তাক অনুসন্ধান কৰিবলৈ 1927 চনত গঠন কৰিছিল চাইমন কমিছন। আৰু 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এই আয়োগৰ সদস্যসকল আহি ভাৰতত পদাৰ্পণ কৰিছিল। এই কমিছনৰ প্ৰতিবাদ স্বৰূপে 1928 চনৰ 3 ফেব্ৰুৱাৰীত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। বংগদেশত হৰতাল কাৰ্যসূচী আৰম্ভ হৈছিল 1928 চনৰ 3 ফেব্ৰুৱাৰীত। আমি ইতিমধ্যে হৰতালৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তোমালোকক হৰতালৰ ওপৰত এটা নোটো দিছিল। তোমালোকে আজি প্ৰায় 5-6টামান দিনৰ আগত তোমালোকে সেইখিনি ওপৰলৈ স্ক্ৰল কৰি চাই ল'বা। চাইমন কলিকতাত গৈ উপস্থিত হোৱাত বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হ'ল। চাইমন গৈ কলিকতাত উপস্থিত হ'ল আৰু তেওঁলোক গোটেই 7জনীয়া আয়োগটো যথেষ্ট প্ৰতিবাদৰ সন্মুখীন হ'ল। তেনে পৰিস্থিতিত মতিলাল নেহৰুক ভাৰতৰ বাবে এখন সংবিধান খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়। আৰু সেই পৰিস্থিতিতে মতিলাল নেহৰু কি হৈছে? ভাৰতৰ বাবে এখন সংবিধান খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হ'ল। আৰু সংবিধান ভাৰতৰ বাবে ৰচনা কৰাৰ সেই কথাটো ইয়াতে নিহিত হৈ আছে, তোমালোকে চাবা। আৰু মতিলাল নেহৰু জৱাহৰলাল নেহৰুৰ পিতৃ আছিল। তাৰপিছত কি হ'ল চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছে নেহৰু প্ৰতিবেদন গ্ৰহণ কৰিলে আৰু চৰকাৰক এই প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিলে যে এই প্ৰতিবেদনখন গ্ৰহণ চৰকাৰে কৰিবই লাগিব। 1928 চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকিয়নি দিয়া হৈছিল যে যদি ভাৰতত ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। আৰু 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই বুলি ভাৰতীয় নেতৃত্বই সকিয়নি দিলে যে যদি ভাৰতত ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেতিয়াহ'লে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। আৰু এনেদৰে আইন অমান্য আন্দোলন আৰম্ভ হ'বলৈ কুচকাৱাজ চলিছিল। ইয়াৰ পৰৱৰ্তী কথাখিনি আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। ধন্যবাদ।